ৰঙিয়াত CPIMৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰঙিয়া মহকুমাৰ বগৰীবাৰী অঞ্চলত পুথিমাৰী নৈৰ ভগ্ন মথাউৰি অতি শীঘ্ৰে নিৰ্মাণ কৰা বানপীড়িত ৰাইজক পুনৰ সংস্থাপন দিয়া কেন্দ্ৰীয় চৰকাৰে লোৱা কৃষক বিৰোধী নীতি গ্ৰহণ কৰি বলবদ্ধ কৰা আইন প্ৰত্যাহাৰ কৰা অৰুণোদয় আঁচনিৰ ৰাজনীতিকৰণ বন্ধ কৰা আয়কৰ দিব নলগীয়া পৰিয়ালক 6 মাহলৈ মাহিলী 7,500 টকাকৈ দিয়া আদি দাবী জনাই CPIMৰ কামৰূপ জিলাৰ সমিতিৰ উদ্যোগত আজি ৰঙিয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। প্ৰতিবাদীকাৰীসকলে ৰঙিয়াত বিজুলী নগৰৰ এখন অনুষ্ঠুপীয়া সভা অনুষ্ঠিত কৰি তাৰ পৰা ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই হাতে হাতে প্লেকাৰ্ড বেনাৰ আদি লৈ বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ পিছত অতিৰিক্ত উপায়ুক্তৰ চম্পক ডেকাৰ হাতত উক্ত দাবী সম্বলিত কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত কাৰ্যসূচী দলৰ জ্যেষ্ঠ নেতা বিবেকানন্দ অধিকাৰী SFIৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীৰ প্ৰমুখ ভালেমান নেতা কৰ্মী উপস্থিত আছিল। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছো। আমাৰ দাবীটো হৈছে যে অতি শীঘ্ৰে বগৰীবাৰীৰ মথাউৰি নিৰ্মাণ হ'ব লাগে। যোৱা 3 মাহ হৈ গ'ল, এতিয়ালৈকে এটা ভগ্ন মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো এষ্টিমেট নাই চৰকাৰৰ। এটা ভয়ংকৰ দুৰ্নীতিৰ মাজেৰে দুৰ্যোগৰ সময়ত এই মথাউৰি বন্ধৰ ক্ষেত্ৰত চৰম অনিয়মৰ সন্মুখীন হৈছে আৰু এই অনিয়ম আৰু খেলি মেলিবিলাকত ডাইৰেক্টলি আমাৰ মন্ত্ৰী মহোদয় জড়িত হৈ আছে। তেওঁ এদিন গৈ বিৰাট একেবাৰে হৈচৈ কৰিলে পিছে যে এই বান ক্ষতিগ্ৰস্ত ৰাইজক এতিয়ালৈকে ক্ষতিপূৰণ আৰু পৰ্যাপ্ত সাহায্য দিয়া নাই, বাট পথসমূহৰ ভয়ংকৰ বেয়া অৱস্থা, সেই ক্ষেত্ৰতো কোনো গুৰুত্ব নাই। আমি অতি শীঘ্ৰে দাবী জনাইছোঁ যাতে ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান কৰে, তাৰ দাবীত আমাৰ এই প্ৰতিবাদ। আঁচনিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সম্পূৰ্ণ দলীয়কৰণ বিজেপি দলৰ আঁচনিত পৰিণত হৈছে এই অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনি ৰাইজৰ আঁচনি, ইয়াক দলীয়ত পৰিণত কৰা আমি হ'বলৈ নিদিওঁ আৰু এই দলীয়ত পৰিণত হোৱাৰ ফলতে নেতা পালিনেতা আঁচনিত পৰিণত হৈছে এইবিলাক আৰু এই আঁচনিৰ জৰিয়তে সাধাৰণ মানুহ বঞ্চিত হৈছে। তাৰ প্ৰতিবাদত ৰঙিয়াৰ পৰা চৈয়দৰ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24। দিনত ইয়াত কিয় আমি জংগী আন্দোলন কৰিছিলোঁ।